হেল্ল' এভৰিৱান, লীনা কিচেনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চিৰাৰ পোলাও বা পোহাৰ ৰেচিপি এটা। এই ৰেচিপিটোৰ বাবে আমাক সামগ্ৰী লাগিব। এয়া নৰসিংহৰ পাত, অকণমান নহৰু এনেদৰে সৰুকৈ কাটি লৈছোঁ, লগতে আদাও সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ এটা এনেদৰে সৰুকৈ কাটি ল'লোঁ। এয়া 2 কাপ চিৰা ভালদৰে ধুই লৈ পানী যাবলৈ দিছোঁ যাতে জৰজৰীয়া হয় চিৰাখিনি। আপোনালোকে পাতল চিৰাটো ব্যৱহাৰ কৰিব পাৰে। এয়া লৈছোঁ মই অকণমান আলু এনেদৰে কাটি, লগতে স্কোৱাৰ চাইজত এনেদৰে গাজৰ কাটি লৈছোঁ। এয়া গ্ৰীণ মটৰ লৈছোঁ আৰু 2টামান কেঁচা জলকীয়া এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত মই কেৰাহীত এয়া দি দিছোঁ মিঠাতেল, আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে। অকণমান দিছোঁ গোটা জিৰা, লগতে অকণমান বগা সৰিয়হ দি দিছোঁ। যেতিয়া এইখিনি ফুটি উঠিলে তেতিয়া ইয়াত মই কাটি লোৱা গাজৰখিনি দি দিম। গাজৰখিনি সিজিবলৈ অকণমান সময় লাগে বাবে অকণমান আগতে দি দিছোঁ। এই গোটেইখিনি এতিয়া মিডিয়াম ফ্লেমত ভাজি থাকিম। তাৰপিছতে আলুখিনি দি দিছোঁ। আলুখিনিও একেধৰণে ভাজি আছোঁ। ইয়াত কিন্তু নিমখ হালধি ব্যৱহাৰ কৰা নাই এতিয়ালৈ। তাৰপিছত এয়া গ্ৰীণ মটৰ মই দি দিছোঁ। এইবিলাক অপশ্যনেল হয়, আপোনালোকে যি পাচলি ব্যৱহাৰ কৰিব বিচাৰে সেয়া কৰিব পাৰে। তাৰপিছত অকণমান দি দিছোঁ সোৱাদৰ বাবে নিমখ। পুনৰ এইখিনি মই ভালকৈ লৰাই আছোঁ, ঢাকনি দিয়া নাই কিন্তু। গেছটো কিন্তু মিডিয়াম ফ্লেম কৰিয়ে ৰাখিব। এইখিনি যেতিয়া অকণমান সিজিব তেতিয়া ইয়াত দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনিও মই একেধৰণে ভাজি আছোঁ। এয়া যেতিয়া এইখিনি সিজিলে অকণমান, তেতিয়া ইয়াত নৰসিংহৰ পাত, লগতে সৰু সৰুকৈ কাটি লোৱা নহৰুখিনি আৰু এয়া আদাখিনিও দি দিছোঁ। আদা দিলে খাবলৈ সঁচাকৈ বিৰাটেই ভাল লাগে। যেতিয়া আদা মুখত লাগে খুব ভাল লাগে তেতিয়া। এনেদৰে কাটি দিব সৰু সৰুকৈ। এতিয়া ইয়াত দিবৰ বাবে হৈ গৈছে চিৰাখিনি। মোৰ ঘৰত এইটো চিৰা আছিল বাবে এই চিৰাই ব্যৱহাৰ কৰোঁ। আপোনালোকে পাতল চিৰাটো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া বেছি ভাল লাগে। এই গোটেইখিনি লাৰি দিলোঁ ভালকৈ আৰু তাৰপিছত অকণমান দি দিছোঁ পুনৰ নিমখ আৰু কালাৰৰ বাবে দি দিছোঁ অকণমান হালধি গুড়ি। পুনৰ এইখিনি লাৰি দিছোঁ। এয়া খুব সহজ হয় বনাবলৈ, লগতে খাবলৈও ভাল লাগে। এনেধৰণে বনাই চাবচোন। এয়া দি দিছোঁ অকণমান ৰেড চিলি গুড়ি যাতে জ্বলা হয়, যিহেতু মই জ্বলা খাওঁ সেইবাবে দিছোঁ। পুনৰ এইখিনি লাৰি থাকিব। এয়া এইখিনি প্ৰায় হ'বৰ বাবে হৈছে। এতিয়া ইয়াত দি দিছোঁ মই আধা চামুচ গৰুৰ ঘিউ। আপোনালোকে ঘিউ নাখালে নিদিব। ইয়াৰ সলনি আপোনালোকে নেমু ৰসো অকণমান ব্যৱহাৰ কৰিব পাৰে আৰু ভালদৰে এনেকৈ লাৰি দিব। আপোনালোকে কেতিয়াবা টিফিনত বা কেতিয়াবা ভোক লাগিলে পটককৈ এনেকৈ বনাই খাব পাৰে। আৰু শেষত দি দিছোঁ মই এয়া বাদাম, লগতে এয়া দি দিছোঁ ভুজিয়া। এই দুটা কিন্তু অপশ্যনেল হয়, খালে দিব নাখালে নিদিলেও হ'ব, এনেও খাই ভালেই লাগে। এয়া এইখিনি হৈ গৈছে আৰু এয়া মই এইখিনি বাতিত নমাই লৈছোঁ খাবৰ বাবে। এয়া খুব ভাল লাগে এনেদৰে বনাই খাই। যদি আপোনালোকে এনেদৰে বনাই খাই প্লিজ মোক কমেণ্ট কৰিব কেনেকুৱা পায়। এয়া এইখিনি ফাইনেল লুক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।